জনপ্ৰিয় অভিনেতা কিশোৰ দাস বৰ্তমান গুৱাহাটীৰ হেল্থ চিটিৰ এখন হাস্পতালত ভৰ্তি হৈ আছে। কিন্তু চিকিৎসা কৰিবলৈ এতিয়া বৰ্তমান টকাৰ নাটনি, যাৰ বাবে অসমৰ বাহিৰলৈ নিও আকৌ উভতাই আনিব লগা হ'ল অভিনেতা কিশোৰ দাসক। আৰু এই সময়তে বৰ্তমান এটা কথাই ছ'চিয়েল মিডিয়াত চৰ্চা হৈ আছে যে কণ্ঠশিল্পী জুবিন গাৰ্গে অভিনেতাগৰাকীৰ চিকিৎসাৰ দায়িত্ব লৈছে আৰু তেওঁক মুম্বাই লৈ নিব। আচলতে এই কথাষাৰৰ সত্যতা কিমান আপোনালোকক জনাম এই ভিডিঅ'টোৰ জৰিয়তে। হয়, আপোনালোকে ঠিকেই শুনিছে, কণ্ঠশিল্পী জুবিন গাৰ্গে অভিনেতাগৰাকীৰ চিকিৎসাৰ দায়িত্ব লৈছে আৰু অতি সোনকালে মুম্বাইত নি চিকিৎসা কৰিব। যদি জুবিন গাৰ্গৰ এই সিদ্ধান্তটো শুনি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰি দিব। আৰু যদি এনেকুৱা ধৰণৰ আপডেটবিলাক আপোনালোকে নিতৌ পাই থাকিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দিয়া ভিডিঅ'ৰ আপডেটবিলাক আপোনালোকে সোনকালে পায়।